নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চেনেল। সো বন্ধুসকল, এইটো ভিডিঅ'ত আপোনালোকক DHS অসমৰ ৰিজাল্টৰ বিষয়ে জনাম। সো মেডিকেল ডিপাৰ্টমেণ্টৰ আমাৰ টেকনিকেলৰ গ্ৰেড 3 টেকনিকেলৰ ৰিজাল্টবোৰ ডিক্লেয়াৰ হ'ব গৈ আছে আজি। সো কেনেকৈ আপোনালোকে ৰিজাল্টবোৰ চাব আৰু ক'ত ৰিজাল্টবোৰ চাব এইটো বিষয়ে আপোনালোকে এইটো ভিডিঅ'ত জানিবলৈ পাব। সো বন্ধুসকল, ইয়াতে DHS অসমৰ ৰিজাল্ট চাবলৈ হ'লে আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংক আছে, তাতে আপোনালোকে ক্লিক কৰি এইখন পেজ ওলাই ল'ব। ঠিক আছে। সো ভিডিঅ'খনো সম্পূৰ্ণ চাব, কিয়নো এইটো ভিডিঅ'ত আপোনালোকক কেনেকৈ চাব সেইটো বিষয়ে জনাই দিম। সো বন্ধুসকল, এইটো পেজ অপেন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব DHS আসাম ৰিজাল্ট 2023 চেক গ্ৰেড 3 টেকনিকেল ৰিজাল্ট। সো বন্ধুসকল, ইয়াতে গ্ৰেড 3 টেকনিকেল ৰিজাল্টহে অকল আজি ডিক্লেয়াৰ কৰা হ'ব। ইয়াতে আপোনাৰ নন টেকনিকেল আৰু গ্ৰেড 4ৰ ৰিজাল্ট আজি ডিক্লেয়াৰ নহয়। নন টেকনিকেল আৰু গ্ৰেড 4ৰ ৰিজাল্ট আপোনালোকে 6 মে তাৰিখে পাব। ঠিক আছে। সো ইয়াতে তলত স্ক্ৰল ডাউন কৰিব, ইয়াতে ৰিজাল্ট ষ্টেটাছ দেখিবলৈ পাব, ইয়াতে ডিক্লেয়াৰিং টুডে। সো ইয়াতে ডিক্লেয়াৰ্ড বুলি দেখুৱালে আপোনালোকে গম পাব যে ৰিজাল্টখন ডিক্লেয়াৰ্ড অলৰেডি হৈছে। সো আপোনালোকে চাব পাৰিব। সো ইয়াতে ডিক্লেয়াৰিং টুডে বুলি দেখুৱাই আছে, অৰ্থাৎ ইয়াতে এতিয়াও ডিক্লেয়াৰ হোৱা নাই, আজি ডিক্লেয়াৰ হ'ব। সো ডিক্লেয়াৰ্ড দেখুৱালে তলত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তলত স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 টেকনিকেল ৰিজাল্ট। ইয়াতে 18/4/2023 বুলি দিয়া আছে, অৰ্থাৎ ইয়াতে যেতিয়া ৰিজাল্টখন পাব্লিছ হ'ব তেতিয়া ক্লিক হেয়াৰ বুলি আহিব। সো ইয়াতে ক্লিক হেয়াৰ বুলি আহিলে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিভাইচত এখন PDF ডাউনলোড হ'ব। ঠিক আছে। সো PDF খনত আপোনাৰ ৰোল নাম্বাৰটো দিয়া থাকিব। ৰোল নাম্বাৰটো আপোনালোকৰ এডমিটত চাই আপোনালোকে সাৰ্চ কৰিব পাৰিব। যদি আপোনাৰ ৰোল নাম্বাৰটো PDFত আছে তেনেহ'লে গম পাব যে আপুনি পাছ কৰিছে বা নেক্সট ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনাক মতা হৈছে। আৰু PDFৰ তলত আপোনাৰ কেতিয়া আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ডেটছবোৰ আপোনালোকৰ দিয়া থাকিব। সো এইবোৰো চাই ল'ব। সো বন্ধুসকল, ইয়াৰ পৰা আপোনালোকে আপোনাৰ DHSৰ ৰিজাল্টখন আপোনালোকে চাব পাৰিব। সো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিব। যদি ভিডিঅ'টো সহায় কৰে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।